হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এয়া আমি ৰাতিপুৱা চাহ খাবলৈ লৈছোঁ। ঘৰৰ সকলো ৰাইজে খালে বাৰু, কিন্তু মইহে এতিয়া খাবলৈ লৈছোঁ। আৰু শুনক, এয়া গৰম পানী দিছোঁ। ৰাতিপুৱা সি গৰম পানী খায়, ময়ো খাওঁ। গৰম পানী এগিলাচ খাই মেলি এতিয়া এয়া লাল চাহ খাবলৈ ৰাতিপুৱা টেপৰ পানী ধৰা হয়, তাকে পানী ধৰিছিলোঁ। আৰু শুনক, কাপোৰ কানিবিলাক ধুলোঁ, ধুই মেলি এতিয়া এয়া চাহ খাবলৈ বুলি লৈছোঁ। আৰু তাকে চাহকণ খাই লওঁ দেই। আপোনালোকে খালে নাই জনাব। আৰু চেনিকল খাই কোনে কোনে ভাল পায় জনাব দেই। এয়া আমাৰ ঘৰৰ চেনিকল হয়, বৰ বেছি ডাঙৰ নহ'ল বাৰু। এয়া দেখিছেনে, অলপ সৰু হৈ থাকিলে। তাকে মই বৰ ভাল নাপাওঁ, এনেই এটা খাম আৰু। তাকে ইহঁতি খাব বুলি উলিয়াই দিছোঁ। সেয়াই এয়া মই গাটো ধুই আহিছোঁ। অকণমান ঘঁহিবলৈ লৈছোঁ, নহ'লে মানে মুখখন বৰ টানি টানি ধৰে। তাকে বোলো মেলি লওঁ। আপোনালোকে চাহ খালে নাই জনাব। তাৰপৰা এয়া আৰু আকৌ ভাত পানী বনাওঁগৈ। বনাই মেলি ল'বগৈ লাগিব আৰু এতিয়া লাহেকৈ। বাকী কামখিনি কৰি হ'ল বাৰু, বাকী কামখিনি এইফালে এয়া মই গাটো ধুই আহি ফুট লগুণ লৈ এটালোঁ আৰু। তাৰপৰা এতিয়া আকৌ পাকঘৰত সোমামগৈ আৰু লাহেকৈ। যিহেতু আজি বতৰটো মানে ঠাণ্ডাও লাগিছে। মূৰটো মানে অকণমান লেতেৰা হ'ল, তাকেহে ধুই মেলি আহিছোঁ। যিহেতু মানে এতিয়া ধূলিও যথেষ্ট হৈছে ৰাস্তাবোৰত, বৰষুণ যিহেতু বহুত দিন দিয়া নাই। সেই অলপ দিনৰ আগতে যে শীত দিছিলে, সেয়াই আৰু। তাকো আমাৰ এইফালে মানে বৰষুণ তেনেকৈ দিয়া নহ'লে, অকণমান বতাহ মাৰিছিলে। তাকে ধূলিও মানে বহুত বেছি হৈছে। সেয়াই আৰু, ধূলি লাগি লাগি বেছিকৈ লেতেৰা হয়। তাকে এতিয়া ধুই মেলি আহিছোঁ। সেয়াই আৰু, ঘৰত লাগোগৈ। আপোনালোককো দেখুৱাম বাৰু অকণমান দেই। এইফালে মই গাখীৰ গৰম কৰিবলৈ লৈছোঁ, মানে ইহঁতকো খাবলৈ দিব লাগিব। আৰু গাখীৰৰ চাহ বনাব লাগিব। আহিছোঁ আৰু এতিয়া তাৰপৰা আকৌ ভাতৰ লগত দিহা কৰিব লাগিব। আজি এয়া লাই শাক দেখিছেনে, কিমান ধুনীয়া ধুনীয়া একদম ডাঙৰ ডাঙৰ লাই শাক। চাওকচোন কিমান ধুনীয়া লাগিছে। এয়া লাই শাকৰ ভাজি কৰিম আজি, গৰমে গৰমে একদম ধুনীয়াকৈ। আৰু তাকে মানে চাহ খাই লওঁ, খাই লৈ এয়া লাই শাক ভাজিবলৈ। এয়া আমাৰ মানে ভাগিন ছোৱালীজনী আহিছিলে ৰাতিপুৱা, তাকে সান্দহ দিছোঁ খাবলৈ। এইফালে আমাৰ শুনেও খাই আছে। তাকে বোলো সান্দহ অকণমান খাই লওঁ তহঁতি দুইটাই। ইহঁতকো দিছোঁ, যিহেতু মানে আজি স্কুল বন্ধ। এইফালে লাজ কৰিছে দেখিছেনে, দুইটাই খাই আছে। মামী ভাগৰ ভিডিঅ'বোৰ চাব বুলি কৈ দে। মামী ভাগৰ ভিডিঅ'বোৰ চাব দেই। মৰম দিব বুলি, হয় নাই? আৰু ইউটিউব চেনেলতো গৈ আপোনালোক সকলোৱে চাব দেই। ইউটিউবতো নতুনকৈ খুলিছোঁ, মানে বেছি দিন হোৱা নাই আৰু তাত ভিডিঅ' দিয়া, সেয়াও চাব। চাহ বনালোঁ, এয়া দেখিছেনে, আমাৰ ঘৰৰ গৰুৰ গাখীৰ হয় দেই। এয়া একদম ধুনীয়াকৈ চাহ একাপ বোলো খাই লওঁ। এয়া খাই লওঁ, মই বোলো সান্দহ অকণমান খাওঁ বুলি ভাবিছোঁ, মানে বহুত দিন খোৱা নাই। তাকে এয়া গাখীৰৰ চাহ আৰু সান্দহ খাই লওঁ। তাকে এইফালে এয়া দেখিছেনে, লাই ভাজিবলৈ এয়া পিঁয়াজ দিছোঁ। ভাজিকণ বোলো বনাই লওঁ, কাটি মেলি লৈছোঁ। আৰু লাই শাক আলু ভাজি একদম গৰমে গৰমে ভাত মজা লাগিব। লাই শাক পাতিকিলে কিন্তু বৰ ধুনীয়া আছিলে, মানে গাহৰি মাংসৰ লগত খাবলৈ বৰ ভাল হৈছিলে। কিন্তু এতিয়া অনা যিহেতু নাই, সেইকাৰণে লাই আলু তাকে বোলো ভাজি লওঁ। শাক দিছোঁ, ধুনীয়াকৈ ভাজিকণ বোলো বনাই লওঁ। লাই শাককেইডাল ঘৰুৱা লাই শাক যে, মানে এনেকৈ কাটি পেলাই হেৰি কৰোঁতে হাতেৰে যিহেতু ছিঙি লৈ মানে এনেকৈ মোহাৰি দিছিলোঁ, মানে ঘন ঘনকৈ ধৰিছে আৰু চকু পানী ওলাই গৈছেগৈ। এনেকুৱা লাই শাককেইডাল খাবলৈ ভাল হয় ঘৰুৱা, কিন্তু বজাৰৰ পৰা অনাবিলাক ইমান ভাল নহয়। এই খুৰীদেউহঁতৰ ঘৰৰ পৰা আনিছিলোঁ, ওচৰৰে। তাকে এইফালে মই ভাত খাবলৈ লৈছোঁ দেই। এয়া দেখিছেনে, লাই ভাজি আৰু এয়া ধনিয়া পিঁয়াজ জলকীয়া মানে পিটিকা কৰিলোঁ আৰু। এয়া তাকে বোলো গৰমে গৰমে খাই লওঁ একদম ধুনীয়াকৈ দেই। আজি মানে ভাত সাঁজটো আমাৰ এইভাগেই হ'ব আৰু।